ইটো হৈ নজিনীতে শকতি আছে কাৰণ অনন্তৰে ৰাম কৃষ্ণ গয়নিত ঘৰ পৰময়ুধম ভৈল যাদৱ প্ৰজাৰ ঈশ্বৰ কৃষ্ণৰ কথা কহিব হিমতে গৰা বন্ধ ভক্তৰ বাৰ হাৰি হাৰি মাধৱ দিলে ধাৰ এই বয়সটো হিলি গেলা আজি প্ৰতিজনে কৃষ্ণৰ মথুৰা পুৰ পেৰিলে কগয়া শুনা ভাগৱত মহাভাগৱত ব্ৰাহ্মণ জাতিৰ ৰূপ দেখাই
প্ৰজাতি সিও শ্ৰেষ্ঠ হোৱে কৰি কৃষ্ণৰ ভকতি। নিজ জাতি হুয়া যেবে নকৰে ভকতি চাণ্ডালত কৰিয়া সেহিকে আত্মঘাতী হেন কথা শুনিয়ে ভোক নিলে কোন কাজে হান্দি বান্ধি গলত মাৰো কগয়া লাজে। বস্তু মই নাভাবোঁ যেন ভাষা শাস্ত্ৰ যুগুটি বোলন্তে খংগে গালি পাৰে মাত্ৰ। হেন ব্ৰাহ্মণৰ কিছু নুবুজিবা বোধ গালি পাৰিলেও তাক নকৰিবা ক্ৰোধ। আপোনাৰ দুখে নষ্ট হৈ গ'ল আপুনি মৰাক মাৰিবা যেতিয়া চাকেনি। অনন্ত কন্দলি কহে মাধৱৰ নাম কৃষ্ণৰ চৰণে মাত্ৰ কৰিও আপুনি চৰি কৰিবানি ডাকি হৰি বোলা হোক পুৰুষ হৰি শ্ৰীকৃষ্ণৰ দ্বাৰা দুৰ্গতি কৰে বহুত ইবাই আঁকি বেৰি অৱংশকে ধৰি জুনু নেই নিজৰ ৰাজ। এবেতো আমাৰ জীৱন অধিকাৰ পাইব আমি বৰ লাজ। মই হেন জানিয়াগে
ভাগি ভাগি কৰি অসংখ্যাত শাৰী মণ্ডলতে নথেকিলা আনিলা চোতাল জলে হাতে দেখি পুৰে মনোৰথ কপতি কাটি উচ কৰি গৃহৰ বান্ধিলা কান্ধি অধিক